প্ৰথমে নিচাজাতীয় টেবলেট খুৱাই পশ্চিম বংগত বিক্ৰী কৰে যুৱতী। মোক নাৰ্ভাছ কৰি কিনি ৱেষ্ট বেংগলত বেছি দিছিল। এসপ্তাহ ধৰি নিচাযুক্ত দ্ৰব্য সেৱন কৰাই লিপ্ত কৰাইছিল যৌন কাৰ্যত। বেয়া বেয়া ফটো উঠাই কিনি মোক ব্লেকমেইল কৰি থাকে। মায়ানগৰীত এন্ধাৰ কোঠাত বন্দী হৈ আছে বহু যুৱতীৰ ৰঙীন সপোন। কিবা কৰি দিম, বেলেগ বেলেগ হোটেলত লৈ যায় সিহঁতে, যদি তই নাযাওঁ তেনে। বহিৰাজ্যলৈ যুৱতী সৰবৰাহৰ ভয়ংকৰ তথ্য ফাদিল। শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। গুৱাহাটীৰ পৰাই বহিৰাজ্যলৈ সৰবৰাহ কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যুৱতী। পশ্চিম বংগৰ পৰা পলাই অহা এগৰাকী যুৱতীয়ে মুখ খুলিলে কেমেৰাৰ সন্মুখত। যুৱতীগৰাকীৰ অভিযোগ, প্ৰথমে যুৱতীগৰাকীক কামৰ প্ৰলোভনেৰে মাতি আনি প্ৰথমে লৈ যোৱা হৈছিল গুৱাহাটীৰ হাতীগাঁৱত। তাৰ পাছত নাৰ্ভাছ কৰা টেবলেট খুৱাই যুৱতীগৰাকীক বিক্ৰী কৰি দিছিল ৱেষ্ট বেংগলত। গুৱাহাটীৰ হাতীগাঁৱৰ পৰাই সৰবৰাহ হয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যুৱতী। ভুক্তভোগী যুৱতীগৰাকীৰ মতে, হাতীগাঁৱৰ দুগৰাকী মহিলাই কাম দিয়াৰ চলেৰে বহিৰাজ্যত বিক্ৰী কৰে অসমৰ যুৱতী। অভিযুক্ত দুই মহিলা ক্ৰমে সালমা পাৰভিন আৰু মাধুৰী পাঞ্জা। তাৰোপৰি এই চক্ৰটোৰ নেতৃত্বত আছে হাৰুণ খান নামৰ এজন লোকো। নাৰী সৰবৰাহকাৰীৰ এই চক্ৰটোৱে প্ৰথমে কাম দিবলৈ গুৱাহাটীলৈ মাতি আনে যুৱতীসকলক আৰু কাম দিয়াৰ চলেৰে বহিৰাজ্যলৈ গৈ বিক্ৰী কৰে যুৱতীসকলক। 6 মাহ পূৰ্বে ভুক্তভোগী এগৰাকী গোলাঘাটৰ যুৱতীকো কাম দিয়াৰ চলেৰে মাতি আনিছিল গুৱাহাটীলৈ। এসপ্তাহ ধৰি গুৱাহাটীত নিচাযুক্ত দৰৱ সেৱন কৰাই লিপ্ত কৰাইছিল যৌন কাৰ্যত আৰু তাৰ পাছতেই যুৱতীগৰাকীক বিক্ৰী কৰিছিল পশ্চিম বংগত। 6 মাহ ধৰি ভয় ভাবুকিৰে পশ্চিম বংগত প্ৰতিদিনে যৌন কাৰ্যত লিপ্ত কৰাইছিল যুৱতীগৰাকীক। প্ৰতিদিনে ভিন্নজনৰ লগত বিলাসী হোটেলত বিক্ৰী হৈছিল যুৱতীগৰাকীৰ দেহ। এতিয়াও পশ্চিম বংগত আবদ্ধ হৈ আছে ভিন্ন প্ৰান্তৰ যুৱতীসকল। প্ৰতিদিনেই কেইটামান টকাৰ বিনিময়ত দেহ বিক্ৰী কৰিব লগা হৈছে এইসকল যুৱতীয়ে। সিহঁতে লগ কৰি প্ৰথমতে হাতীগাঁৱতে লৈ গৈছিল। তাৰ পৰা মোক নাৰ্ভাছ কৰি কিনি ৱেষ্ট বেংগলত বেছি দিছিল। দাৱাই খুৱাই দিওঁতে মানে পিছত মইতো গম নাপাওঁ। পিছত যেতিয়া মোক লৈ গৈছে তাতে, তেতিয়া মই গম পাইছোঁ সিহঁতে 6 মাহৰ আগলৈকে মোক গম পাব দিয়া নাছিল যে মোক বেছি দিছে। ইয়াতে ঢোকা দি কিনি লৈ আহিছে, কয় কোম্পানী কাম আছে, কিবা কাম আছে বুলি কৈ লৈ আহি পেলাই মানে এনেকৈ নাৰ্ভাছ কৰা টেবলেট খুৱাই কিনি ৱেষ্ট বেংগলত বেছি দিছিল। 6 মাহ আগত বেছি দিছিল। তেওঁৰ নামটো সালমা পাৰভিন আৰু হাৰুণ খান। লোক হাতীগাঁৱত থাকে, হাতীগাঁও সিজুবাৰী। সালমাৰ ঘৰত মোৰ মজবুৰিত যাব লগা হৈ আছিল, কাৰণ মোৰ যিমানখিনি ডকুমেণ্ট আছিলে সালমা পাৰভিন আৰু হাৰুণ খানে লৈ ৰাখিছিলে। বেয়া বেয়া ফটো উঠাই কিনি মোক ব্লেকমেইল কৰি থাকে। তোৰ বয়ফ্ৰেণ্ডক এইখিনি ফটো দি দিম, কিবা কৰি দিম, বেলেগ বেলেগ হোটেলত লৈ যায় সিহঁতে, যদি তই নাযাওঁ তেনেহ'লে তোৰ মই গাঁৱত বদনাম উলিয়াই দিম, তোৰ মই ID প্ৰুফখিনি জ্বলাই দিম, তেনেকৈ কৈ থাকে। নিউজ ডেস্ক, সাম্প্ৰতিক বাৰ্তা ডিজিটেল। আপোনাৰ নতুন ঘৰখন বাস্তুশাস্ত্ৰ অনুসৰি নিৰ্মাণ কৰিব বিচাৰিছে নেকি? আপোনাৰ ঘৰত ধন সম্পত্তিৰ আগমন তথা দৰিদ্ৰতাৰ পৰা হাত সাৰিবলৈ, ঘৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ, মানসিক শান্তিৰ বাবে বাস্তুশাস্ত্ৰ প্ৰয়োগ কৰি আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব বিচাৰিছে নেকি? যদি বিচাৰিছে তেনেহ'লে গুৱাহাটী, ত্ৰিপুৰা আৰু শিলচৰ বাসীৰ বাবে সুখবৰ। বাস্তুশাস্ত্ৰবিদ বিপাংশু ভট্টাচাৰ্যৰ সৈতে আজি যোগাযোগ কৰক। যোগাযোগ অথবা বুকিঙৰ বাবে ফোন নম্বৰ 6001730761।